নমস্কাৰ সকলোকে মোৰ অন্যতম মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি বতৰটো অলপ ঠাণ্ডা আছিল তাৰ বাবে আমাৰ খাবলৈ মন গ'ল ৰুটি মাংস আৰু বায়ে আলু কাটি আছে তাৰ লগতে অকণমান মই সহায় কৰি দিছোঁ আলু কটাত আৰু তাৰ পাছত আহি বায়ে লগালগ আটা মাৰিছে ৰুটি বনাবৰ বাবে আৰু এইফালে আমাৰ নতুন কাৰিকৰে মাংস বনাই আছে দাদা আৰু সি অকল মাংসটোহে বনায় বেলেগ একো বস্তু নবনায় বাৰু মাংসটো কিন্তু বৰ ধুনীয়া বনায় সেইকাৰণে তাক মাংস বনাবৰ কাৰণে আমি লগাই দিওঁ ইফালে বায়ে ৰুটি পুৰি আছে মোৰ ৰুটি পুৰিবৰ কাৰণে ভয় লাগে সেইকাৰণে বাৰ ওচৰতে বহি মই ৰুটিখিনি বেলি দিছোঁ বাক ৰুটি বেলিবৰ কাৰণে সহায় কৰি দিছোঁ আৰু এইখিনি পুৰা হ'লে আমি খাম আৰু পাপাই যিহেতু পুৰি নাখায় সেইকাৰণে পাপাক ৰুটি বনাই দিলোঁ আৰু ৰুটিৰ লগতে পাপাই যিহেতু মাংস নাখায় সেইবাবে অমলেট ভাজি এনেকৈ পাপাক দিয়া হ'ল তাৰপাছতে আমিও খালোঁ আৰু শেষত ভিডিঅ' কৰা নহ'ল মই শুই গ'লোঁ বাবে সেইকাৰণে দিনত মৰা ফটোখনৰ আপোনালোকৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ।